দুটা খৰিকাটীয়া আছিল। তো দুয়ে খৰি কাটিছিল। প্ৰথম খৰি কাটিয়াটোৱে গোটেই মাহ খৰি কাটি 15,000 টকা পাইছিল, আৰু দ্বিতীয় খৰি কাটিয়াটোৱে গোটেই মাহত 15 দিন খৰি কাটি 30,000 টকা পাইছিল। তেতিয়া প্ৰথম খৰি কাটিয়াটোৱে দ্বিতীয় খৰি কাটিয়াটোক সুধিলে, আৰে ভাই, তোতকৈ মই বেছি কাম কৰোঁ, তোতকৈ বেছি দিন কষ্ট কৰোঁ, তথাপিও তোতকৈ কম পইচা পাওঁ, আৰু তই গোটেই মাহটোত 15 দিন খৰি কাটা আৰু তই 30,000 টকা পা, কাৰণটো কি? তেতিয়া দ্বিতীয় খৰি কাটিয়াটোৱে কৈছে, আৰে তই গোটেই মাহটো কাম কৰি থাকা, খৰি কাটি থাকা, আৰু মই মাত্ৰ 15 দিন কাম কৰোঁ, আৰু 15 দিন মই মোৰ কোঠাত ধাৰ দিওঁ। সেই 15 দিন মই যিনে খৰি কাটো, তই গোটেই মাহটোত সিনে খৰি কাটিব নোৱাৰা, সেইকাৰণে তই তোৰ কোঠাত ধাৰ দিব লাগিব। তো আমি এই কাহিনীটোৰ পৰা এটা কথাই বুজি পাওঁ যে আমি যিকোনো কাম এনে কৰি থাকিলে নহয়, আমি সেই কামটোৰ বিষয়ে জানি ল'ব লাগিব আৰু সেই কামটোৰ ওপৰত ট্ৰেইনিং কৰি ল'ব লাগিব।